ডাক্তৰ হেডগাঁৱৰ স্মাৰক সমিতি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক অন্যতম সংস্থা আৰু ডাক্তৰ হেডগাঁৱৰ স্মাৰক সমিতিৰ উদ্যোগত আজি ইংৰাজী 12/3/2023 তাৰিখে গুৱাহাটীৰ প্ৰায় 9টা হৰিজন কলনীত বিনামূলীয়া স্বাস্থ্য চেতনা শিবিৰৰ আয়োজন কৰা হৈছে আৰু ঠিক তেনেকৈ অন্য বস্তিৰ দৰেকৈ আজি আমাৰ আমবাৰী বস্তিটো আমাৰ বিনামূলীয়া চেতনা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। ইতিমধ্যে আমাৰ ডক্টৰখিনিয়ে প্ৰায় 100তকৈ অধিক ৰোগীক ইতিমধ্যে চাইছে, তেওঁলোকক দৰৱ পাতি দিছে আৰু এই বিনামূলীয়া শিবিৰটো ডাক্তৰ হেডগাঁৱৰ স্মাৰক সমিতিৰ তৰফৰ পৰা আমি আগলৈ আগবঢ়াই নিম বুলি আশা ৰাখিলোঁ।